আৰু আপোনালোকে দেখিছে এয়া হৈছে সোমনাথ মন্দিৰ এই বহুত ধুনীয়া হয় লোকেশ্যন You are the violence pulling me down. You are the silence. Hello guys, welcome back to my YouTube channel Madhurya Bora Photography and I hope আপোনালোক সকলো ভালে আছে সো পুনৰবাৰ মই এটা নতুন ব্লগ ভিডিঅ' লৈ আপোনালোকৰ মাজত আজি মই আহিছো আৰু আজি মই ব্লগটো বিশেষভাৱে স্পেচিয়েল হয় কিবা এটা দেখা পাই গৈছিল ফটোকে মনে দেখাম বুলি ভাবিছিল বাৰু স্পেচিয়েল হয় কাৰণ আজি হ'ব ব্লগ ভাৰ্সেস ব্লগ আজি কাৰণ আজি আমাৰ শুট হৈ আছে শুটৰ বৰ্তমান মেকআপ চলি আছে আজি শুটটো কৰাই আছে ভনিমা ৰাভা বায়ে আৰু আজি আমাৰ লগত আছে এয়া নেদেখাম এয়া এয়া ধনশ্ৰী বা আছে ধনশ্ৰী বৈশ্যবা এয়া বাত মেকআপ কৰি আছে ভনিমা বায়ে খুব ধুনীয়া লাগিছে এয়া বা আজি মই ধনশ্ৰী বাক ফাৰ্ষ্ট টাইম লগ পাইছো কিন্তু ফাৰ্ষ্ট টাইম লগ পাই আমি ইমান ধেমালি কৰিছো ফূৰ্তি ফাৰ্তা কৰিছো লগতে বাৰ লগত লগ পাই ভাল লাগিছে বহুত আৰু এয়া বাৰ মেকআপটো ধুনীয়া কৰি আছে আমাৰ ভনিমা ইয়েস ভনিমা বাই কৰি আছে মেকআপ আৰু মাধুৰ্যৰ সকলো ভিউৱাৰ্ছৰ মোৰ ফালৰ পৰা নমস্কাৰ হেল্ল' হাই আৰু তোমাৰ কেনেকুৱা লাগিছে মোক লগ পাই মই কৈ আছো এনেকৈ মোৰ মাধুৰ্যক লগ পাই বহুত বেছি ভাল লাগিছে ইনফেক্ট মোৰ ইচ্ছা আছে মাধুৰ্যৰ লগত কাম কৰা সো ইয়াত ফাৰ্ষ্ট কাম একেলগে তো বহুত বেছি এক্সাইটেড এতিয়া তুমি কোৱা ইয়েস মই বহুত বেছি এক্সাইটেড হয় কাৰণ ফাৰ্ষ্ট টাইম লগ পাইছো আৰু মানে আমি এটা ইনডোৰ প্ল্যান কৰিছো আৰু এটা আউটডোৰ আৰু এই ভনিমা বায়ে গুটেখিনি মানে লৈছে আৰু গুটে শুটটো আজি অৰ্গানাইজ কৰিছে ইয়েস তাৰপিছত আমি এতিয়া মেকআপ হোৱাৰ পিছত আমি এটা আউটডোৰ লোকেশ্যনত যাম চাই থাকিব এতিয়া কৈ নিদিওঁ ক'ত যাম এটা ধুনীয়া লোকেশ্যনত আমি যাম আৰু তাৰপিছতে আমি এতিয়া কিবা খাই ল'ম আগতে তাৰ আগতে তে আপোনালোকে ব্লগটো ধুনীয়াকৈ চাই থাকক দেখিছে নহয় কি হৈ আছে হাতত আমি বেয়া ভোক লাগিছে এতিয়া আমি এতিয়া খাম কি ভাত আৰু চিকেন বাটাৰ মছলা ইয়েস চিকেন বাটাৰ মছলা আৰু ভাত খাম আপোনালোকে লোভ নলগাব বাৰ বহুত ডেইলি কামত গৈ থাকিবলৈকে পেট বেয়া হ'লে দিগদাৰ আছে আৰু মেকআপ চেকআপ হৈ গ'ল ভাতটো খাই দেখাই আছো আমি ক'ত যাম You're pulling so deep inside of me. 'Cause you're a যাম এতিয়া কৈ দিছোঁ আৰু সোমনাথ মন্দিৰ গৈ আছোঁ এতিয়া বৰ্তমান আমি সোমনাথ মন্দিৰ গৈ আছোঁ চ' আমাৰ লগত চ' আমি আহি পাই গৈছোঁ সোমনাথ মন্দিৰ আমি জালুকবাৰী ছাইড হৈ পেলাই আহিলোঁ জালুকবাৰী ছাইড হৈ আহিলে এয়া এইটো সোমনাথ মন্দিৰৰ এণ্ট্ৰেঞ্চটো দেখাই দিছোঁ মই শ্ৰী শ্ৰী সোমনাথ মন্দিৰ গাড়ী চাড়ী সোমাবলৈ দিয়ে নাই নাজানো বাৰু গৈ চাওঁচোন বাৰু কোনোবাই ৰখাই যদি ৰখিব আৰু প্ৰব্লেম বহুত ধুনীয়া লাগিছে বাহিৰৰ পৰা ভিউটো দেখি আৰু লাকিলি ছানলাইটটো আছে বাৰু একো নাই চ' আমি এতিয়া ভিতৰত সোমনাথ মন্দিৰৰ এডাল আমাৰ চেনি আপোনালোকে দেখা পাইছে দেখিছে নাই ব্লগাৰ একদম পুৰা ব্লগ কৰাত ব্যস্ত আৰু এয়া সোমনাথ মন্দিৰৰ ভিতৰত খুব ধুনীয়াকৈ যত্ন কৰি ফুল ৰুইছে খুব ধুনীয়া লাগিছে মানে এটা ধুনীয়া ছাৰাউণ্ডিং হয় ইয়াতো আছে অলপ ইফালেও পাৰ্ক এখন আছে গোটেইখিনি আপোনালোকে দেখিছে চাগে আৰু মই দেখাই আছোঁ আপোনালোকক আৰু আপোনালোকে এয়া দেখা পাইছে যে গুৱাহাটীৰ ফটোগ্ৰাফাৰখিনিৰ কাৰণে বিৰাটেই ধুনীয়া এইটো স্পেচ আৰু যোনে যোনে গ্ৰীনেৰী ভাল পায় এই জেগাত আহি আমি আপোনালোকে ফটোশ্বুট কৰিব পাৰে আৰু আমি যেতিয়া ফটোশ্বুট কৰিছিলোঁ তেতিয়া কোনো ধৰণৰ আমাৰ পৰা চাৰ্জেছ লোৱা নাছিল বৰ্তমান সময়ত যদি কৰিব যায় তেতিয়া হয়তো কিবা এটা চাৰ্জেছ ল'বও পাৰে যিহেতু কৰ্তৃপক্ষই কৰিবলৈ দিয়ে ফটোশ্বুটটো বহুত ভাল লাগিছে আৰু মাধুৰ্যৰ লগত বহুত ভাল লাগিছে গোটেই টিমটোৰ লগত ভাল লাগিছে ভনিমাৰ লগত ভাল লাগিছে আৰু শ্বুটটো চলি আছে এতিয়া আউটপুট কি হয় নাজানো আৰু ট্ৰাই কৰিছোঁ এতিয়া লাইটটো গৈ আছে এইটো এটা টেনশ্যন তাই নাই আমি আউটপুট অলৰেডি পাই গৈছোঁ বাৰু চানটো যোৱাৰ আগতে পাই গ'লোঁ আজি আমাৰ এই শ্বুটটোত খুব ধুনীয়া এযোৰ কাপোৰ দিছে মমি বাই মমিজ ৱাৰ্ড্ৰব আপোনালোকে দেখা পাইছে খুব ধুনীয়া হয় কাপোৰযোৰ এযোৰ আৰু এয়া জুৱেলাৰী দিছে অপৰাজিতা বা অপৰাজিতা জুৱেলাৰী এয়া মই দি দিম বাৰু ডেছক্ৰিপশ্যনত দেখাই দিম আৰু আমি এতিয়া নেক্সট এটা লোকেশ্যনত গৈ আছোঁ বেলেগ এটা মেকআপ অ' য়েছ
এইটোৱে মেইন বস্তু কৈ আছোঁ আৰু মেকআপ হেয়াৰ ষ্টাইল মেকআপ হেয়াৰ ষ্টাইল এভৰিথিং কৰিছে ভনিমা বা makeup। আৰু মোৰ লগত দুটা আছে সৈ দুটা ফুলনিত ফুল চুল কিবা কৰাত ব্যস্ত এইটো হৈছে অংকুৰ আৰু সৈটো হৈছে বক্স দীপু কাকতি বক্স সৈটো হাই কৰি ঐ My head is not a good place to be. The past keeps following me, 'cause you're a dark passenger. I cannot let you take control of me, 'cause you're a dark passenger. You're pulling so deep inside of me, 'cause you're a dark passenger. I cannot let you take control of me, 'cause you're a dark passenger. You're pulling so deep inside of me. তো সোমনাথ মন্দিৰত আমি শ্বুট কৰি আমি এগেইন ৰুমত আহিলোঁ ট্ৰেফিক জামৰ কাৰণে বহুত বেছি প্ৰব্লেম হ'ল আজি দিন ন 2 ঘণ্টা জামত ফচি মেলি আহি এতিয়া এইটো ছেকেণ্ড গেট আপ হয় ছেকেণ্ড গেট আপ এগেইন এইটো বহুত ধুনীয়াকৈ কৰিছে লগতে মমিজ ৱাৰ্ড্ৰবৰে হয় মমি বাৰ কাপোৰ এণ্ড জুৱেলাৰী ছেইম হয় অপৰাজিতা বাৰ আৰু এতিয়া আমি ছেকেণ্ড গেট আপটো ষ্টাৰ্ট কৰিম আমাৰ ছেকেণ্ড গেট আপৰ শ্বুটটো কমপ্লিট কৰিলোঁ জাষ্ট খুব সুন্দৰকৈ আমাৰ শ্বুটটো হৈ গ'ল খুব ভাল লাগিল বাৰ লগত কাম কৰি ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ যদিও আমি আপোনালোকে দেখিছে ব্লগটো চাইছে যোনে যোনে ব্লগটো চাইছে তেওঁলোকে নিশ্চয় গম পাব যে আমি কিমান ফূৰ্তি কৰি ব্লগটো কাম কৰিলোঁ ব্লগ নহয় একচুৱেলি ফটোশ্বুটটো কৰিলোঁ আৰু লগতে চব আহিব লাগে ভনিয়া বা আৰু এটা কথা মই এইখিনিতে কৈ দিওঁ কাজু খুব ধুনীয়াকৈ কামবিলাক কৰি আছে ফটোগ্ৰাফীত যেনেদৰে ভালদৰে তেওঁক জানে আৰু এতিয়া ব্লগো ইমান ধুনীয়াকৈ কৰি আছে গতিকে কাজু মানে মাধুৰ্য চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে ছাপোৰ্ট কৰিব আৰু আগুৱাই লৈ যাব এতিয়া বাকিবিলাক আহিব লাগে অংকুৰ ক'ত আছে এয়া ভনিয়া বাই আজি খুব ধুনীয়াকৈ কৰিছে মোৰ ব্লগত চাগে আপোনালোকে আগতেও দেখিছে আৰু মোৰ ব্লগবিলাক যদি আপোনালোকে আজি ফাৰ্ষ্ট টাইম চাইছে তেতিয়াহ'লে আগলৈও চাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব বাটনটো দবাই থ'ব বেল আইকনটো দবাই থ'ব আৰু সেই দুজন ক'ত গ'ল ইহঁত দুটা এয়া অংকুৰ আৰু এইটো দীপু আজি খুব সুন্দৰকৈ বহুত হেল্প কৰিছে মোক শ্বুটটোত খুব ধুনীয়াকৈ এচিষ্ট কৰিছে আৰু ইহঁতেও ফটোগ্ৰাফী কৰি আছে ইহঁতৰো খুব সোনকালে ধুনীয়া ধুনীয়া ফটোশ্বুটবিলাক দেখা পাব লগতে বা আৰু ধনশ্ৰী বাৰো এটা খুব ধুনীয়া ব্লগ আহি আছে এতিয়া বাঘটো চাগে আপোনালোকে দেখিয়ে থাকে বা যোনে দেখা নাই বাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মই যদি দেৰিকৈ কৈছোঁ অলৰেডি দিলে বাই খুব মানে ৰেগুলাৰ হয় দি থাকে কণ্টিনিউৱাছ কিন্তু আমি টাইম কম পাওঁ কাৰণে দেৰিকৈ দিয়া যায় চ' আপোনালোকে কেনেকুৱা পালে শ্বুটটো জনাব কমেণ্ট কৰিব ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই আকৌ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰিব অ'কে বাই বাই